Namaskar. Hello guys, welcome back to my YouTube channel. মই আজি আছো বগ্ৰিবাৰীত আৰু এতে আছে মহামায়া থান কয় না মন্দিৰ কয় তাতে আছো আৰু অলপ দেখাম ইয়াতে কেনেকুৱা কি আৰু ইয়াতে সবচে বেছি বান্দৰৰ উৎপাত দুইবাৰ প্ৰসাদ ল'ব লগা হ'ল মানে কাঢ়ি লৈ যাই থাকে আৰু এতিয়া প্ৰৱেশ কৰা ঠাই হৈছে এইখিনি মেইন মন্দিৰলৈ এতিয়া মন্দিৰৰ ভিতৰটো বন্ধ হৈ আছে মানে কিবা ইয়াতে নিয়ম আছে সেইকাৰণে বন্ধ কৰি থৈ দিছে ভিতৰত মই সেৱা জনাই আহিলোঁ কিন্তু মোবাইলটো লৈ মানে কেমেৰা লগ কৰি আহিব নোৱাৰিম কাৰণ বন্ধ কৰি থৈ দিছে আৰু বাকী বেলেগ চাৰিওফালটো দেখাই দিওঁ এবাৰ ইয়াতে এইটো কি মন্দিৰ কৈছিল ভিতৰত আছে কি মন্দিৰ মূৰ্তি আছে পিছত যাম এইটো আগত ওপৰৰ পৰা হয় না ঠিক আছে ইয়াতে এইটো মানা হয় মানে ইয়াতে যদি এনেকৈ বান্ধি দিয়ে তেতিয়াহ'লে আপোনাৰ মনৰ কামনাটো যিটো মানে বিচাৰি ইয়াতে বান্ধে সেইটো ফলে বুলি কয় আৰু সেইকাৰণে বহুতে বান্ধিছে ইয়াতে আৰু বাকী ওপৰলৈকে যাওঁ ওপৰত এটা ভিউ পইণ্ট আছে এই মহামায়া মন্দিৰ কেতিয়াৰ পৰা কি চলি আছে মই ভালদৰে নাজানো কিন্তু যিমানখিনি মই জানো মানে ইয়াতে যেতিয়া সতীক লৈ মহাদেৱে গোটেই বিশ্ব ভ্ৰমণ কৰিছিল তেতিয়া মানে মাৰ মানে যিটো মাথা আছে এইটো ইয়াতে পৰিছিলে আৰু তেতিয়াৰ পৰা ইয়াতে মানে পূজা অৰ্চনা কৰা হৈছে সেই আৰু ওপৰত উঠি আহিলোঁ না বহুত সেইকাৰণে ভাগৰ লাগছে চিৰি দি উঠিলোঁ আৰু বিশেষ একো নাই এজন পণ্ডিত লগ পাইছোঁ সুধি লওক কয় না নকয় এই মন্দিৰটো কেনেকুৱা কি অলপমান বিৱৰণ দি ক'ব নেকি কিতাপ আছে নেকি সেইখনত গোটেই আছে না হা ঠিক আছে দিয়ক পণ্ডিতজনক মই সুধিলোঁ কিন্তু তেখেতে ক'লে কি ইয়াৰে এখন ইতিহাসৰ কিবা মহামায়া বুলি এনেকৈ কিতাপ এখন আছে সেইখন পঢ়ি ল'বলৈ দিলে তো সেইখন পঢ়ি কিনে দিব লাগিব আৰু সেইখন পঢ়ি কিনে মই ভিডিঅ' বনাই আপলোড কৰাটো বহুত দিগদাৰ হ'ব কিন্তু মই যিটো কৈছোঁ তেনেকুৱাই হ'ব ষ্টৰিটো সেইটোৱে থুলমূলকৈ আৰু জানি লওক আৰু বাকী অকণমান ইয়াৰে চিনেমেটিক শ্বট দেখাম পাছত ভিডিঅ'টো এণ্ড কৰিম
ইয়াতে মই হঠাতে মানে থিয়া দি আছিলোঁ, থিয়া দি থাকোঁতে হঠাতে দেখা পালোঁ ইয়াতে কিবা লেখা আছে হা, লেখা থাকোঁতে ভাবিলোঁ য'তে ত'তে মানুহগিলা যে নামগিলা লেখে কি মানে থাকে তাৰ মানে নামগিলা লেখলি কি হয় ইয়াতে। মই যে থিয়া দি আছোঁ নিজৰ নামটো যাই লেখছি মানে সেই নামটোৰে ৱেইট নাথাকক, গতিকে আপুনি আপোনাৰ নামটোক আগে ৰেচপেক্ট কৰক, য'তে ত'তে এনেকৈ নিলিখিব, লিখিলে এনেকুৱা অৱস্থা হ'ব। চাওক মই ইয়াৰে ওপৰত থিয়া হৈ আছোঁ, মইতো নাজানো না ইয়াত নাম লিখা আছে বুলি, পিছত চাওঁতেহে গম পালোঁ। কিন্তু মই এতিয়া নামটোৰ পৰা গুচি কিনে কুচিক ভিডিঅ'টো ল'ব দিছোঁ, সেইটো নামটো কি লিখা আছে কিবা চুবাল কিবা কিবা লিখা আছে ইয়াতে নাম, বাকী সেই আৰু এতিয়াহে মই নামটো পঢ়িব পাৰিলোঁ, চুবাল প্লাছ শিল্পা। এনেকৈ নাম লিখি আপুনি আপোনাৰ প্ৰেমক কিয় অপমান কৰে। চাওক ইয়াতে এই শিলটোৰ ওপৰেৰে কিমান মানুহ পাৰ হৈ যায়, খোজকাঢ়ি যায়, এই নামটো চটকি চটকি যায়, বহুতে হয়তো নেদেখে। এতিয়া মই দেখিছোঁ যিহেতু মই নামি আহিছোঁ, কিন্তু আপোনালোকে এনেকৈ নিলিখিব, এই কামটো নকৰিব। এই আগৰ দিনত কৰা আছিল মানে, এতিয়া আৰু সেই যুগ নাই আৰু এনেকৈ নাম লিখা। হে ভগৱান ইমান আঁকি কিয় লেতেৰা কৰে চাওকচোন। ক'তে ৰুবুল দেখছা কোনোবা ৰুবুল চনু বোলে, থাত মোৰ হেণ্ড ৰাইটিং নহয়, হে ৰুবুল নহয় এটি বুবুল, ভালকৈ চা এটি বি, মই নহয় দেই, এটি বি লেখছি এনেকৈ বুবুলে যা এনেকৈ আপোনালোকে নিলিখিব প্লিজ, এইবিলাক লেতেৰা কৰি একো লাভ নাই। চব একদম এইয়ে প্ৰেম নেকি ৱালত নাম লেখা। তো গাইজ হোটেলত আহিলোঁ, অলপ কিবা খাই লওঁ, বাকী এই আছিল মহামায়া থান। যদি ভিডিঅ'টো ভাল পালে লাইক এটা দিবা, যদি বেয়া পালে ডিছলাইক এটা দিওঁ, আপোনালোকক কোনে ৰখাব। তো আজিলৈ ইমানে, টাটা বাই বাই। কুচিৰ খাই পূৰা লাগিছে মানে প্ৰসাদী বিলাই আছোঁ কুচিৰ